নমস্কাৰ। দিনটোত সংঘটিত হোৱা সৰু সৰু কথাবোৰে মনত কিবা নহয় কিবা এটা ছাপ বহাই থৈ যায়, নহয়নে? সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক, প্ৰতিদিনে অগণন ঘটনা ঘটে। সেই অগণন ঘটনাৰ মাজৰ কত যে আমি কথা পাহৰি যাওঁ, নহয়নে? কিন্তু তাৰ মাজৰে এটি দুটি কথা আমি আজীৱন যিমান পাহৰিবলৈ চেষ্টা কৰিলেও যেন পাহৰিব নোৱাৰোঁ। এই ধৰক কোনোবা এজন খুব ভাল বন্ধু লগ পালোঁ, এই ধৰক কোনোবা এজনে মোক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলে, অপমানিত হ'লোঁ। তেনেকুৱা কথাবিলাক যেন আমি যিমান চেষ্টা কৰিলেও পাহৰি যাব নোৱাৰি, নহয়নে? আপোনালোকৰ বাৰু তেনেকুৱা হৈছেনে? আপোনালোকৰ সেই অতীতত ঘটি অহা সৰু সৰু ঘটনাবোৰ কোনোবাই আপোনাক ভাল সন্মান কৰা বা কোনোবাই আপোনাক অপমান কৰা, এনেধৰণৰ কথাবোৰ আপোনালোকৰ মনত যিকোনো সময়তে আপুনি যেতিয়া অকলে বহি থাকে আপোনালৈ বাৰু ঘূৰি ঘূৰি আহেনে? মনত কথাও ভাঙি থাকেনে? মোৰ এটি মনৰ অনুভৱ প্ৰকাশ কৰিলোঁ। আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে জনাব দেই। নিজৰ দৈনন্দিন জীৱনত সংঘটিত হৈ থকা ঘটনাসমূহেৰে মই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ। চাই ভাল পালে কমেণ্টত আপোনালোকৰ মন্তব্য দিব দেই। তেতিয়ালৈকে আপোনালোকৰ সকলোৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।